ৰাজ্যজুৰি ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। ভৱানীপুৰত বিহু উপলক্ষে বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ। ৰাজ্যজুৰি চৌদিশে উখল-মাখল পৰিৱেশৰ মাজতো পাপুগাই নিউজে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ। ভৱানীপুৰত ভোগালীক লৈ যেন ব্যস্ততা নাচি বাগি এনেকৈ এতিয়া ভোগালী বিহুৰ প্ৰস্তুতি চলাইছে নহাটীৰ যুৱক। সকলোৱে লগ হৈ ভোজ ভাত খোৱাৰ সকলো প্ৰস্তুতি চলাইছে। মই বৰ্তমান ভৱানীপুৰত থকা কেইজনমান ডেকা আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰোঁ এই ভোগালী বিহুৰ এই সন্ধিয়াত আপোনাৰ কেনেকুৱা অনুভৱ? ভোগালী হৈছে ভোগৰ উৎসৱ, গতিকে আমি সকলোৱে মিলি জুলি আনন্দ মনেৰে আজি এই ভোগালীৰ উৎসৱটো আমি আনন্দ মনে উলহ মালহেৰে আমি সকলোৱে পালন কৰিছোঁ। ভোগৰ বিহু ভোগালী আপোনাৰ বৰ্তমান অনুভৱ কেনেকুৱা? বৰ্তমান ভালেই, মানে ভাল লাগিছে। এতিয়া মানে লাভালাভবিলাক আনি মাত্ৰ হেৰি কৰিছে, খানা পাতি আয়োজন কৰিছে আমাৰ ডেকা ল'ৰাখিনি। আৰু বিহুৰ প্ৰস্তুতি কেনেকুৱা? বহুত কিছু বনাই আছে ঘৰত, মানে লাড়ু পিঠা বনাই আছে আমাৰ মাইকীবিলাকে, সকলোৰে ঘৰে ঘৰে চলি আছে বৰ্তমানলৈকে। এতিয়া ভোগৰে উৎসৱ এইটো আজিৰ দিনটো আৰু ভঁৰালত ধান পুখুৰীত ৰৌ বৰালি, পদলিংখত ভোগৰ ভোগালী। হাঁহে মাহে এসাঁজ খাবলৈ সাজি নহাটীবাসী যুৱকসকল।